বন্ধুসকল 1 মিনিটত ডাউনলোড কৰক ইনষ্টাগ্ৰামৰ পৰা যিকোনো ধৰণৰ ফটো তাকো HD কোৱালিটিত বলক চালেও কেনেকৈ ডাউনলোড কৰিম। বন্ধুসকল ইনষ্টাগ্ৰামৰ পৰা যিকোনো ধৰণৰ HD ফটো ডাউনলোড কৰিবলৈ পোন প্ৰথমতে আপোনালোকে ইনষ্টাগ্ৰামলৈ যাওক। ইনষ্টাগ্ৰামলৈ গৈ আপোনালোকে যিখন ফটো ডাউনলোড কৰিব খোজে তাৰ URL-টো কপি কৰি লওক, মানে লিংকটো কপি কৰি লওক। যিসকলে URL বা লিংক কপি কৰিব নাজানে মই দেখাই দিছোঁ কেনেকৈ URL বা লিংকটো কপি কৰিব, ভালদৰে চাই লওক। তো বন্ধুসকল আপোনালোকে চাওক, এইখন এখন ফটো, মই এইখন ফটোৰ URL মানে লিংকটো আপোনালোকক কপি কৰি দেখাই দিম। তো বন্ধুসকল আপোনালোকে দেখিব পাৰিছে ওপৰ ফালে এনেকৈ 3টা ডট থকা এডাল চিন আছে। এইডাল চিন ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব। আপোনালোকে এইটো ক্লিক কৰক, এইটো ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে তলফালে চাওক, তলফালে এনেকৈ আহিছে। ইয়াতে চাব আপোনালোকে এড টু ষ্টৰি, শ্বেয়াৰ, কপি লিংক, SMS মেছেঞ্জাৰ আহিছে। আপোনালোকে কপি লিংকটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ URL-টো কপি হৈ যাব। কপি লিংকটো ক্লিক কৰক। এনেকৈ কৰিলে আপোনালোকৰ লিংকটো মানে URL-টো কপি হৈ যাব। আপোনালোকে আৰু এটা পদ্ধতিৰে URL-টো মানে লিংকটো কপি কৰিব পাৰে। কেনেকৈ পাৰে দেখাই দিছোঁ। তো বন্ধুসকল আপোনালোকে এইডাল ক্লিক কৰক, এইডাল ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এনেকৈ আহিছে। ইয়াতে আপোনালোকে এইবাৰ তলফালে চাওক, তলফালে পুনৰবাৰ এড টু ষ্টৰি, শ্বেয়াৰ, কপি লিংক, SMS মেছেঞ্জাৰ আহিছে। আপোনালোকে ইয়াতে কপি লিংকটো ক্লিক কৰক। এইটো ক্লিক কৰাৰ লগে লগে ফটোখনৰ যিটো URL মানে যিটো লিংক সেইটো কপি হৈ যাব। মই ইয়াতে ক্লিক কৰি ল'লোঁ। বলক এতিয়া আমি ডাউনলোড কৰোঁ। ডাউনলোড কৰিবলৈ আপোনালোকে যিকোনো এটা ক্ৰম বা গুগল ইউজ কৰিব পাৰে। বলক আমি ক্ৰমলৈ যাওঁ। তো বন্ধুসকল বলক আমি ক্ৰমলৈ যাওঁ। এইটো ক্ৰমটো ক্লিক কৰক। ক্লিক কৰি ইয়াতে লিখক ইনষ্টাগ্ৰাম, INS AGRAM, ইনষ্টাগ্ৰাম HD ফটো ডাউনলোড, PHOTO ফটো ডাউনলোড, DOWNLOAD ডাউনলোড। এতিয়া আপোনালোকে ক্লিক কৰক। তো বন্ধুসকল আপোনালোকে দেখিব পাৰিছে ইয়াতে বহুকেইটা ৱেবছাইট আহি গৈছে। আপোনালোকে তলফালে যাব, 3 নম্বৰত পাব ছেভ ইনষ্টা বুলি। এইটো ছেভ ইনষ্টা। আপোনালোকে 1 নম্বৰ বা 2 নম্বৰটো পাব পাৰে, কিন্তু নামটো হ'ল ছেভ ইনষ্টা, মনত ৰাখিব। এইটো ক্লিক কৰিব। এইটো ক্লিক কৰাৰ লগে লগে এনেকৈ আহিছে। এতিয়া বন্ধুসকল ইয়াতে আপোনালোকে যিটো লিংক কপি কৰিছিল সেইটো পেষ্ট কৰি দিব। পেষ্ট কৰি দি এই ডাউনলোড অপশ্যনটো টিপি দিব। ডাউনলোড অপশ্যনটো টিপি দিব। ডাউনলোড অপশ্যনটো টিপাৰ লগে লগে এনেকৈ আহিব। এইখন আপোনালোকে এইটো টিপি পেলাই ক্ল'জ কৰি দিব। ক্ল'জ কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিব পাৰিছে মোৰ ফটোখন আহি গৈছে, আৰু ফটোখনৰ তলত আহিছে ফটোখনৰ চাইজটো মই কিমান ডাউনলোড কৰিব খোজোঁ, আৰু তলত আহিছে ডাউনলোড ইমেজ বুলি। এইটো ডাউনলোড ইমেজ বুলি। আপোনালোকে এইটো ক্লিক কৰক। ডাউনলোড ইমেজ কৰাৰ লগে লগে আপোনালোকৰ যেতিয়া এড আহিছে, এডটো আপোনালোকে এইটো টিপি পেলাই এইটো টিপি পেলাই কাটি দিয়ক। কাটি দিয়াৰ লগে লগে আপোনালোকে দেখিব পাৰিছে মোৰ ফটোখন ডাউনলোড হ'ব আৰম্ভ হৈ গৈছিল, আৰু লগ ডাউনলোড হৈ গ'ল। এইখন অ'পেন। তো বন্ধুসকল আপোনালোকে দেখিব পাৰিছে এইখন আমাৰ ফটো যিখন আমি ডাউনলোড কৰিলোঁ। তো বন্ধুসকল আপোনালোকে এনেকৈ অতি সহজ পদ্ধতিৰে মাত্ৰ 1 মিনিটৰ ভিতৰত ইনষ্টাগ্ৰামৰ পৰা যিকোনো ধৰণৰ HD ফটো ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল আজিলৈ ইমানে। ধন্যবাদ।